নমস্কাৰ। আমি যোৱা কেইটা ক্লাছত আমি ভাৰতীয় সংগীতৰ বিষয়ে আলোচনা কৰি আহিছোঁ। আজিও সেই বিষয়ে কিছু কম, আধুনিকতাৰ দিশৰ ফালৰ পৰা কিছু কম। ভাৰতীয় সংগীতটো অতি প্ৰাচীন ঋষিমুনি দিনৰ পৰা চলি অহা, এইটো সকলোৱে জানেই। তাৰপিছত মোগল সম্ৰাটসকলৰ শাসনকালত পৃষ্ঠপোষকতা পাই ইথন ধৰি উঠিল। তেতিয়া ৰাগ, বৰাখিয়াল, ছটাখিয়াল, ধ্ৰুপদ, ধামাৰ, টপা, গজল, ঠুমৰি ইত্যাদি প্ৰচলন হ'ল। লাহে লাহে এবিধ গীত বুলিও সুগম সংগীতৰ ধাৰাটোৰ ফালে গীত বুলি এবিধ নতুনকৈ আধুনিকতাৰ ফালৰ পৰা পৰশ পাই এই গীতৰ সৃষ্টি হ'ল লাহে লাহে। তেতিয়া মোগল সম্ৰাটৰ পতনৰ পিছত ই অলপ নিষ্ক্ৰিয় বা সুপ্ত অৱস্থাত থাকিল। সেই সময়তে আমাৰ গুণী জ্ঞানী ব্যক্তি বিষ্ণু নাৰায়ণ ভাটখণ্ডে আৰু বিষ্ণু দিগম্বৰ পলুস্কাৰ মহাশয়হঁতে ইয়াক বিচাৰি খুচাৰি সংগীত ব্যাকৰণ আকাৰত পৰিবৰ্ধন ঘটাই ব্যাকৰণ আকাৰত তাৰ এই সাংগীতিক উত্তৰণ ঘটাই এইটো প্ৰচাৰ কৰিলে। তেতিয়া ই অপমৃত্যুৰ পৰা হাত সাৰিল। তাৰপিছত ভাৰতত ফিল্ম যেতিয়া আৱিৰ্ভাৱ হ'ল, ফিল্মৰ তাত এবিধ গীত বুলি ফিল্ম সংগীত বুলি প্ৰচাৰ হ'ব ধৰিলে। তাত কাহিনীয়ে বিচৰা ধৰণে যি বিচাৰে সেই বিষয়ৰ গীতেই তাত প্ৰচাৰ হয় বা তেওঁলোকে প্ৰচাৰ কৰে। তেতিয়া জনপ্ৰিয়তা পালে এই গীতবিলাকে। তাৰ লগত নৃত্যও সংযোজন হয়। কিন্তু ভাৰতৰ বেলেগৰ ঠাইৰ কথা মই ক'ব নাযাওঁ। পশ্চিমবংগত এবিধ নতুন গীতৰ আৱিৰ্ভাৱ হ'ল। কিছুমান গুণী জ্ঞানী ব্যক্তিয়ে তাক গীতৰ শাৰীত আধুনিকতাৰ শাৰীত তুলিছে। যিহেতু কম সংখ্যক মানুহৰ, বিখ্যাত মানুহৰ, গুণী মানুহৰ নামেৰে সেইটো প্ৰচাৰ হ'ল, যেনে নজৰুল গীত, ৰবীন্দ্ৰ সংগীত আদি তেওঁলোকৰ নামেদিয়ে হ'ল। কিন্তু সিয়ে আধুনিকতাৰ পোহৰ পালে। আমাৰ অসমতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু কলাগুৰু বিষ্ণু ৰাভা আৰু পাৰ্বতী প্ৰসাদ বৰুৱা, কমলানন্দ ভট্টাচাৰ্য, ভূপেন হাজৰিকা আদিয়ে গীত ৰচনা কৰিছে নিজা নিজা ষ্টাইলত। সেইটোৱে সুগম সংগীত বা আধুনিকতাৰ ফালে সেইটো আহি গ'ল। সেয়াই আধুনিক গীত বুলি পশ্চিমবংগ আৰু অসমত তেতিয়াই আধুনিক গীত বুলি ইয়াৰ নামাকৰণ হ'ল। কিন্তু ভাৰতৰ বাকীবিলাক ঠাইত ইয়াক গীত বুলিয়েই প্ৰচাৰ হৈছে। গতিকে সেই আধুনিকতাৰ নতুন ষ্টাইলটোৰ পিনে আহিল আকৌ যিটোল সোণোৱালেহে তাক নতুন এটা ষ্টাইলৰ জন্ম দি প্ৰচাৰ কৰিলে। গতিকে এতিয়া আমি সেই নতুন ষ্টাইলৰ এতিয়া জনপ্ৰিয় সংগীতকাৰ জুবিন গাৰ্গ, অংগৰাগ মহন্ত বা ইত্যাদি উঠি অহা চাম, তেওঁলোকৰ কথা কৈছোঁ। অত্যাধুনিক পৰ্যায়ত গৈছে। আজিকালি ভাষাবিলাকো স্থূল মানসিকতাৰ পিনে গৈছে। যেনে প্ৰেমমূলক গীত, দেশপ্ৰেম বা মানৱ প্ৰেম বা সমাজ প্ৰেম এনেকুৱাৰ পৰা কাটি গৈ তেওঁলোকে স্থূল মানসিকতা, স্থূল দৈহিক প্ৰেমৰ পিনে গতি কৰিছে, যিটো বহুতে শুনিব নোখোজে বা হজম কৰিব নোৱাৰে। কিন্তু কি কৰিব, পৃথিৱী যেতিয়া গোলকীকৰণ হ'ল, পৃথিৱীখন এখন গাঁৱত লৈ পৰ্যবসিত হ'ল। গতিকে পৃথিৱীত আজি যিটো ঘটি আছে, 1 ছেকেণ্ডত 1 মিনিটত দেখা পায়, সকলোৰে লগত সংমিশ্ৰণ হৈ আজিৰ যুৱ মানসিকতাটো স্থূলতাৰ পিনে গতি কৰিছে। ইয়াত উপায় নাই, যিহেতু সমাজ পৰিৱৰ্তনশীল, সংগীতো পৰিৱৰ্তনশীল। কিন্তু অতি বেয়াৰ পিনে বা অতি স্থূল মানসিকতাৰ পিনে যোৱাটো উচিত নহয়। এয়ে অসমত আধুনিক গীত বা সুগম সংগীতৰ ধাৰাটো জন্ম দিলে। ৰেডিঅ'ত, আকাশবাণীত বা দূৰদৰ্শনত আধুনিক গীত বুলিয়ে কয়।
যিটো সুগম সংগীতৰ অনুষ্ঠান সেয়া আধুনিক গীত নামেৰে নামাকৰণ কৰিছে, যিটো এতিয়া আজিকালি অত্যাধুনিক পৰ্যায়লৈ গুচি গৈছে।